হয় চন্দনা, ইতিমধ্যে আপোনালোকে খবৰ পাইছে যে আজি পুৱা যিহেতু যিগৰাকী পিতৃয়ে পাষাণ পিতৃয়ে পুত্ৰক হত্যা কৰিছিল, সেই পিতৃয়ে ইতিমধ্যে আত্মহত্যা কৰিছে। বেলেগ এঘৰ ব্যক্তি গহপুৰ বৰিগাঁও তিনিআলিৰ নন্দ বিশ্বাস নামৰ এঘৰ ব্যক্তিৰ যি ঘৰ বনাই আছিলে, তেওঁ ঘৰৰ ছাদৰ পৰা তেওঁ এখন কাপোৰেৰে তেওঁ আত্মহত্যা কৰিছে যিগৰাকী পাষাণ পিতৃয়ে। আৰু কি কাৰণে এই ঘটনা সংঘটিত হৈছে সেই কথা ইতিমধ্যে জানিব পৰা নাই। কালি সন্ধ্যা 7 বজাত নিজৰ 7 বছৰীয়া পুত্ৰক হত্যা কৰি এখন স্কুটি লৈ পলাই গৈছিল সেইগৰাকী পাষাণ পিতৃ মৃগাংক শইকীয়া। আৰু আজি পুৱা মৃগাংক শইকীয়া যিহেতু আত্মহত্যা কৰা সেই তেনেধৰণে উদ্ধাৰ হৈছে। আৰু কি কাৰণে এই ঘটনা সংঘটিত হৈছে এতিয়াও কিন্তু ৰহস্যৰ আৱৰ্তত। পৰিয়ালৰ লোকেও এই কথা ক'ব পৰা নাই বা আৰক্ষী লোকে তদন্ত কৰি কি কাৰণে এই ঘটনা সংঘটিত হৈছে এতিয়াও কিন্তু তাৰ সুংসুত্ৰ উলিয়াব পৰা নাই। আচলতে মানসিকভাৱে ভাগি পৰিছিল নেকি মৃগাংক শইকীয়া, বা কি কাৰণে এনেধৰণৰ চৰম পন্থা বাছি ললে, বা নিজ পুত্ৰক এগৰাকী পিতৃয়ে কিয় হত্যা কৰিলে, এই প্ৰশ্নবোৰ যেন এতিয়া খৰ হৈ পৰিছে, এই প্ৰশ্নৰ উত্তৰ নোহোৱা হৈ পৰিছে। হয় হেমন্ত, কোনো ধৰণৰ গৃহকন্দল লাগিছিল নেকি স্বামী স্ত্ৰীৰ মাজত, যাৰ বাবে এনেধৰণৰ মানে পন্থা হাতত ল'বলগীয়া হ'ল? পত্নীয়ে কিবা এই ক্ষেত্ৰত ভাষ্য প্ৰদান কৰিছে নেকি বা আৰক্ষীক কিবা জনাইছে নেকি? পত্নীয়ে তেনেধৰণৰ ভাষ্য প্ৰদান কৰা নাই যদিও যিগৰাকী মৃগাংক শইকীয়া তেখেতৰ পিতৃৰ ভাষ্য আমি লৈছো। আৰু এটা কথা পিতৃয়ে কৈছে যে তেওঁলোকৰ কোনো গৃহকন্দল নাছিল, কিন্তু তেওঁ বিভিন্ন যিহেতু ব্যৱসায় কৰিছিল, ব্যৱসায়ত তেওঁ বাৰে বাৰে বিফল হৈছিল। আৰু বাৰে বাৰে বিফল হৈ যোৱাৰ পিছত তেওঁ কেতিয়াবা কয় হয়তো মই মৰি যাম নেকি, তেনেধৰণৰ কথা কিন্তু তেওঁ কয়। তেনেধৰণে বিফল হোৱা দেখিবলৈ পোৱা গৈছিল বিভিন্ন ব্যৱসায়ৰ ক্ষেত্ৰত। আৰু সেই বিফল জীৱনটোৰ বাবে তেওঁ কিছু মানসিকভাৱে ভাগি পৰিছিল। আৰু এই ক্ষেত্ৰতে গৈ নিজৰ পিতৃয়েনো পুত্ৰক হত্যা কৰিব পাৰেনে, তেনে এক জঘন্য কাণ্ডক সংঘটিত কৰিব পাৰেনে, সেই কথাবিলাকে এতিয়া কিন্তু অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। বিভিন্ন প্ৰশ্ন মানুহৰ মাজত এতিয়া উদ্বেগ ঘটিছে। এতিয়াও ওলাই অহা নাই আচলতে কি কাৰণে নিজ পিতৃয়ে পুত্ৰক হত্যা কৰিছে আৰু নিজেও এনেধৰণে আত্মহত্যা। হয় চন্দনা, ইতিমধ্যে আপোনালোকে খবৰ পাইছে যে আজি পুৱা যিহেতু যিগৰাকী পিতৃয়ে পাষাণ পিতৃয়ে পুত্ৰক হত্যা কৰিছিল, সেই পিতৃয়ে ইতিমধ্যে আত্মহত্যা কৰিছে। বেলেগ এঘৰ ব্যক্তি গহপুৰ বৰিগাঁও তিনিআলিৰ নন্দ বিশ্বাস নামৰ এঘৰ ব্যক্তিৰ যি ঘৰ বনাই আছিলে, তেওঁ ঘৰৰ ছাদৰ পৰা তেওঁ এখন কাপোৰেৰে তেওঁ আত্মহত্যা কৰিছে যিগৰাকী পাষাণ পিতৃয়ে। আৰু কি কাৰণে এই ঘটনা সংঘটিত হৈছে সেই কথা ইতিমধ্যে জানিব পৰা নাই। কালি সন্ধ্যা 7 বজাত নিজৰ 7 বছৰীয়া পুত্ৰক হত্যা কৰি এখন স্কুটি লৈ পলাই গৈছিল সেইগৰাকী পাষাণ পিতৃ মৃগাংক শইকীয়া। আৰু আজি পুৱা মৃগাংক শইকীয়া যিহেতু আত্মহত্যা কৰা সেই তেনেধৰণে উদ্ধাৰ হৈছে। আৰু কি কাৰণে এই ঘটনা সংঘটিত হৈছে এতিয়াও কিন্তু ৰহস্যৰ আৱৰ্তত। পৰিয়ালৰ লোকেও এই কথা ক'ব পৰা নাই বা আৰক্ষী লোকে তদন্ত কৰি কি কাৰণে এই ঘটনা সংঘটিত হৈছে এতিয়াও কিন্তু তাৰ সুংসুত্ৰ উলিয়াব পৰা নাই। আচলতে মানসিকভাৱে ভাগি পৰিছিল নেকি মৃগাংক শইকীয়া, বা কি কাৰণে এনেধৰণৰ চৰম পন্থা বাছি ললে, বা নিজ পুত্ৰক এগৰাকী পিতৃয়ে কিয় হত্যা কৰিলে, এই প্ৰশ্নবোৰ যেন এতিয়া খৰ হৈ পৰিছে, এই প্ৰশ্নৰ উত্তৰ নোহোৱা হৈ পৰিছে। হয় হেমন্ত, কোনো ধৰণৰ গৃহকন্দল লাগিছিল নেকি স্বামী স্ত্ৰীৰ মাজত, যাৰ বাবে এনেধৰণৰ মানে পন্থা হাতত ল'বলগীয়া হ'ল? পত্নীয়ে কিবা এই ক্ষেত্ৰত ভাষ্য প্ৰদান কৰিছে নেকি বা আৰক্ষীক কিবা জনাইছে নেকি? পত্নীয়ে তেনেধৰণৰ ভাষ্য প্ৰদান কৰা নাই যদিও যিগৰাকী মৃগাংক শইকীয়া তেখেতৰ পিতৃৰ ভাষ্য আমি লৈছো। আৰু এটা কথা পিতৃয়ে কৈছে যে তেওঁলোকৰ কোনো গৃহকন্দল নাছিল, কিন্তু তেওঁ বিভিন্ন যিহেতু ব্যৱসায় কৰিছিল, ব্যৱসায়ত তেওঁ বাৰে বাৰে বিফল হৈছিল। আৰু বাৰে বাৰে বিফল হৈ যোৱাৰ পিছত তেওঁ কেতিয়াবা কয় হয়তো মই মৰি যাম নেকি, তেনেধৰণৰ কথা কিন্তু তেওঁ কয়। তেনেধৰণে বিফল হোৱা দেখিবলৈ পোৱা গৈছিল বিভিন্ন ব্যৱসায়ৰ ক্ষেত্ৰত। আৰু সেই বিফল জীৱনটোৰ বাবে তেওঁ কিছু মানসিকভাৱে ভাগি পৰিছিল। আৰু এই ক্ষেত্ৰতে গৈ নিজৰ পিতৃয়েনো পুত্ৰক হত্যা কৰিব পাৰেনে, তেনে এক জঘন্য কাণ্ডক সংঘটিত কৰিব পাৰেনে, সেই কথাবিলাকে এতিয়া কিন্তু অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। বিভিন্ন প্ৰশ্ন মানুহৰ মাজত এতিয়া উদ্বেগ ঘটিছে। এতিয়াও ওলাই অহা নাই আচলতে কি কাৰণে নিজ পিতৃয়ে পুত্ৰক হত্যা কৰিছে আৰু নিজেও এনেধৰণে আত্মহত্যাৰ পথ বাছি লৈছে।